নমস্কাৰ মতো এপিসোড দুটা বিগ ব্ৰেকিং নিউজ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। নমস্কাৰ জনাইছো আজি আমাৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ সামগ্ৰী আহি পালে লাম্পি ভাইৰাছ ইতিমধ্যে আমাৰ দেশত লাম্পি ভাইৰাছ আহি পালে। জনাইছো ৰাজ্যকে এটা খুব গুৰুত্বপূৰ্ণ খবৰ সামগ্ৰী আহি পালে লাম্পি ভাইৰাছ ইতিমধ্যে আমাৰ অসমত আহি পালে ইতিমধ্যে ভাইৰাছ। সামগ্ৰী বিভিন্ন প্ৰান্তত এতিয়া লাম্পি ভাইৰাছ সংখ্যা দেখিবলৈ পোৱা গৈছে। আমাৰ ৰাজ্যত ইতিমধ্যে অসমত আহি পৰিছে লাম্পি ভাইৰাছ। শহ গৰু আক্ৰান্ত হৈছে লাম্পি ভাইৰাছ ইতিমধ্যে দেখিবলৈ গৈছে। সামগ্ৰী ইতিমধ্যে শহ গৰু আক্ৰান্ত হৈছে এই ভাইৰাছৰ ফলত। পুৰণি গোদামৰ কলংপাৰ হালুৱা গাঁও কৰালি আদি গাঁৱত ইতিমধ্যে লাম্পি ভাইৰাছ দেখিবলৈ পোৱা গৈছে। শহ গৰুৰ দেহত লাম্পি ভাইৰাছ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে সামগ্ৰীৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে লাম্পি ভাইৰাছ গৰুৰ দেহত। লাম্পি ভাইৰাছত আক্ৰান্ত হৈ শতাধিক গৰুৰ মৃত্যু হৈ পৰিছে ইতিমধ্যে শতাধিক গৰুৰ এই ভাইৰাছৰ ফলত। সামগ্ৰী বিভিন্ন এলেকাত গোহালিত লাম্পি ভাইৰাছৰ আক্ৰান্ত গৰু ইতিমধ্যে আক্ৰান্ত হৈ পৰিছে। ইতিমধ্যে শহ গৰু আক্ৰান্ত হৈ পৰিছে এই লাম্পি ভাইৰাছৰ ফলত। ইতিমধ্যে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা শহ গৰু ইতিমধ্যে মৃত্যু হৈছে। সামগ্ৰী বিভিন্ন প্ৰান্তত এতিয়া লাম্পি ভাইৰাছৰ সংখ্যা ইতিমধ্যে দেখিবলৈ পোৱা শহ গৰু ইতিমধ্যে মৃত্যু হৈছে ইয়াৰ ফলত। জনাইছো ৰাজ্যকে আমাৰ ৰাজ্যত ইতিমধ্যে লাম্পি ভাইৰাছৰ আতংক ইতিমধ্যে শহ গৰু ইতিমধ্যে মৃত্যু হৈছে এই ভাইৰাছৰ ফলত। আমাৰ দ্বিতীয়টো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা আপুনি টুইটাৰ চলাবলৈ আপুনি দিব লাগিব টকা। ৰাজ্যবাসী জনাইছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। টুইটাৰ চলাবলৈ এতিয়া দিব লাগিব আপুনি টকা। টুইটাৰ ইউজাৰে ছাবস্ক্ৰিপশ্যন নকৰিলে খুলিব নোৱাৰিব একাউণ্ট। ইতিমধ্যে আপুনি টকা দিব লাগিব আগত। টুইটাৰত এতিয়া ৰুলছ এণ্ড ৰেগুলেশ্যন বহুত। ইতিমধ্যে আপুনি বহুত নিয়ম মানি এতিয়া আপুনি টুইটাৰ চলাব লাগিব। কেতিয়াবা যদি একাউণ্ট ব্লক কৰি দিয়ে আৰু কেতিয়াবা আঁতৰাই দিয়ে ব্লু টিক। শেহতীয়াকৈ সকলো চেলিব্ৰিটি ব্লু টিক আঁতৰাই হাহাকাৰ কৰিছিল এলেন্সে। আজি ৰাজ্যবাসী জানিবলৈ গুৰুত্বপূৰ্ণ তথ্য মানে আছে। আপোনালোক এটা ৰিকুৱেষ্ট আপুনি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। জয় অসম।